কেতিয়াবা আচলতে আমি কিছুমান বস্তু বুজিবলৈ চেষ্টা নকৰোঁ বা বুজিও হয়তো নুবুজাৰ ভাও ধৰোঁ এটা ৰিলেশ্যনশ্বিপত এটা সম্পৰ্কত যেতিয়া কাজিয়াবোৰ বাঢ়ি বাঢ়ি গৈ থাকে বা যেতিয়া পাৰ্টনাৰৰ পৰা আপুনি বিচৰা মতে সময় বা মৰম বা কেয়াৰটো বা আগৰ দৰে সময় মৰম কেয়াৰ নোপোৱা হৈ যায় ইটছ এ চাইন ডেট ছামথিং ইজ ৰং ইন দ্যাট ৰিলেশ্যনশ্বিপ বাট সেইটো আমি একচেপ্ট কৰিবলৈ নোখোজোঁ কিন্তু যিমান সোনকালে আপুনি একচেপ্ট কৰে সিমান সোনকালে আপুনি প্ৰব্লেমৰ চলিউশ্যন উলিয়াব পাৰিব কিন্তু যদি আপুনি এভইড কৰি থাকে বা যদি এইটোকে ভাবি থাকে কিয় তেতিয়াহ'লে হয়তো তাৰ চলিউশ্যন নোলাব গতিকে আপুনি যদি সেই এবচেঞ্চটো বা সেই ডিফাৰেঞ্চটো ফিল কৰিছে আপোনাৰ সম্পৰ্কত আপোনাৰ পাৰ্টনাৰৰ পৰা তেতিয়াহ'লে ইটছ হাই টাইম যে আপুনি পাৰ্টনাৰৰ সৈতে কথা পতাটো উচিত ডু নট ৱেইট ফৰ ইয়'ৰ পাৰ্টনাৰ টু টেক এ ষ্টেণ্ড মানে শেষ পৰ্যন্তলৈকে ৰৈ নাথাকিব য'ত ইমানেই টেঙনি হৈ যায় ৰিলেশ্যনশ্বিপটোত ডেট এজন ৱৰ্কআউট